नमस्कार मोर नाम श्री स्नेहा भूया। नमस्कार मोर नाम श्री करबी रॉय। नमस्कार मोर नाम श्री शांति। নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ পঞ্চগ্ৰাম ৰাস মহোৎসৱ আৰু এই পঞ্চগ্ৰাম হৈ আছে বনিয়াগুছিত সৰ্থেবাৰীৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত আপোনাৰ পঞ্চগ্ৰামৰ ৰাস মহোৎসৱ হৈ আছে আৰু তাত আহি আজি এটা বহুত ধুনীয়া এটা অনুষ্ঠান দেখা পালোঁ। ধুনীয়া মানে বহুতে বেছি ভাল। ৰাসৰ এটা এনেকুৱা অনুষ্ঠান কেইগৰাকীমান মানে গোপিনী মানে বৃন্দাবনত নাচি আছে আৰু সেই অনুষ্ঠানটো দেখা পালোঁ আৰু এই গোটেইখিনি বস্তু তত্ত্বাৱধান মানে এই মুকুটদাক বস্তুখিনি কৰে আৰু মুকুটদাক মই চিনাকি কৰি দিছোঁ। মানে সৰ্থেবাৰীত মুকুটদাক চিনি নোপোৱা মানুহ নাই, কাৰণ সৰ্থেবাৰীৰ সাংস্কৃতিক জগতখনত মুকুটদাৰ অৱদান যথেষ্ট অৱদান। হাৰমনি সদায় জগাই আছে আৰু মই অসমবাসী জানাৰ কাৰণে এইখিনি বস্তু চিনাকি কৰিছোঁ মুকুটদাৰ। আৰু মুকুটদাৰ এখন ডেন্স স্কুল আছে, মুকুট মিউজিক এণ্ড ডেন্স একাডেমি বুলি, আৰু মানে পৰিচালক মুকুট ডেকা তেখেতৰ লগত আছোঁ। আচলতে নমস্কাৰ। আচলতে যিখিনি পৰিচালনা এই বস্তুখিনি আইডিয়াটো কেনেকৈ আহিল আৰু বস্তুটো কেনে আন পাইছিনো কৰি কিনে? মইতো এইবিলাক কৰিয়ে থাকোঁ। মই ডেন্সৰ লগত জড়িত, ডেন্স গীত বাদ্যযন্ত্ৰ এইবিলাকৰ লগতে জড়িত। তাৰপাছত ৰাসত ভাবিলোঁ এইবাৰ বৃন্দাবন এনেকুৱা এটা অনুষ্ঠানটো যিটো মানে সদায় চাই থাকে মানুহবিলাক, মূৰ্তিটো সকলোৱে সদায় চায়, কিন্তু অলপ মানে ডান্সটো যদি তাৰে মাজত সোমাই দিওঁ মানে সেনেকৈ ভাল ভাবি ল'লোঁ আৰু বস্তুটো। আৰু কেৱল মোৰে নহয়, মোৰ সহধৰ্মিনী কল্পনা বৰ্মন, তেওঁৰ নামটো মই ক'ব লাগিব। তেওঁ তাৰমানে খুব কম সময়তে এওঁলোকক মানে শিক্ষাটো দিছে আৰু আমি দুয়োজনে লগ হৈ কৰিছোঁ আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তাৰমানে ইমান সোনকালে মানে বস্তুটো যে আয়ত্ব কৰি লৈছে। সঁচাকৈ আমি মুকুট ডেকাৰ লগতে যিকেইগৰাকী ইয়াত মানে গ্ৰহণ কৰিছে ইয়াতে এই কাৰ্যক্ৰমটোত তেখেতসকলে বহুত ধন্যবাদ জনাইছোঁ, কাৰণ মানে ইমান ধুনীয়া এটা অনুষ্ঠান কৰিছে, মানুহ মানে ভৰ্তি হৈ আছে ৰাসত চোৱাৰ কাৰণে। ৰাসত আমি মূৰ্তি ৰাস দেখি আছোঁ, মানে জীৱন্ত ৰাস বুলি ক'ব লাগিব এইটো আচলতে। আৰু এই বৃন্দাবনত মানে এইখিনি বস্তুখিনি ইয়াত মানে তুলি ধৰিব চেষ্টা কৰা হৈছে। বৃন্দাবনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো তুলি ধৰিব চেষ্টা কৰা হৈছে। ভাল লাগে এনেকুৱা উৎসাহ পালে, এনেকুৱা কাম কৰি ভাল লাগে। ধৰক বিশেষনো কি আৰু মানে চাই ভাল কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰি জনাব। মানে ভাল লাগে যদি ভাল বুলি ক'ব, যদি কিবা মানে দোষ আছে যে হোৱা নাই এইখিনি ভালকৈ সুন্দৰভাৱে জনাই দিলে আমি নিশ্চয় আনন্দিত হ'ম আৰু এইখিনি কথা। ভাল কথা কৈছে, কাৰণ তেখেতে এই বস্তুখিনি এটা ইনিচিয়েটিভ লৈছে, কিন্তু এইখিনি আপুনি ধৰি লওক কিবা বস্তু ইয়াত পৰি ভাল হ'ব পাৰে বা তেখেতে সেইখিনি পৰামৰ্শখিনি এখেতে বিচাৰিছে পাব্লিকৰ পৰা, আপোনালোকে পৰামৰ্শ জনাব। আৰু যদি এনেকুৱা অনুষ্ঠান যদি আৰু ক'ৰবাত যদি কৰিব বিচাৰে আপোনালোক যোগাযোগ কৰিলে কৰিব পাৰে। মুকুট মিউজিক একাডেমি আমাৰ বাপুজী নগৰ সৰ্থেবাৰীতে ঘৰ, আৰু ফোন নম্বৰটো 9864491031 কণ্টেক্ট কৰি ল'লে হ'ল যদি এনেকুৱা কিবা কিছুমান প্ৰগ্ৰেম লাগে। এই বুলি নহয়, বিভিন্ন ধৰণৰ আছে, গানৰ গায়কৰ প্ৰগ্ৰেম আছে, ইনষ্ট্ৰুমেণ্টৰ আছে, চব স্পেচিয়েল প্ৰগ্ৰেম আছে, যোগাযোগ কৰিলে পাই যাব। নম্বৰটো মই স্ক্ৰীনৰ তলত দি দিম। আপোনালোকৰ যদি মুকুট মিউজিক এণ্ড ডেন্স একাডেমিত যদি কিবা তাৰে সংক্ৰান্তীয় যদি কিবা আছে আপোনালোকৰ কাম, এখেতৰ লগত যোগাযোগ কৰাব। আৰু এখেতৰ অনুষ্ঠানটো আছে সৰ্থেবাৰীৰ যিটো পুৰণা পেট্ৰল ডিপো আছে তাৰে সন্মুখত তেখেতৰ ঘৰ, আৰু একেলগে অনুষ্ঠানখিনি আছে, তেখেতৰ প্ৰশিক্ষণ কেন্দ্ৰটো তাতে একেলগে আছে। আৰু আমি এবাৰ যি কি সৰু সৰু কণ কণ ছোৱালী নাচিছে তেখেতৰ লগত কথা পাতিব বিচাৰি নাচি যি ভালে লাগছে। তোমাৰ ক'ত ঘৰ? মোৰ ঘৰ নামলাত। নামলাত। কি নাম তোমাৰ? নমস্কাৰ মোৰ নাম শ্ৰী কাকলি ভূয়া। কাকলি ভূঞা। আজি অনুষ্ঠানটো সঁচাকৈ বহুত ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ নাচিছে তোমালোকে সঁচাই। আৰু আমাৰ লগত কৃষ্ণ আছে, কৃষ্ণৰ তাতে আহিছোঁ আমি। তোমাৰ কি নাম? শ্ৰী বিনীতা ডেকা। বিনীতা ডেকা। ক'ত ঘৰ তোমাৰ? বনাগুছি। বইনাগুছিত। আৰু কোন ক্লাছত পঢ়ি আছা তুমি? কোন ক্লাছত পঢ়ি আছা তুমি? 10ত। দেখা গৈছে 10ত পঢ়া ছোৱালী বিনীতা ইমান ধুনীয়াকৈ কৃষ্ণৰ অভিনয়টো কৰিছে, সঁচাই বহুত ধুনীয়া অনুষ্ঠান। গতিকে নামটো কৈ দিছোঁ তোমাৰো? মৃগাংক্ষী ভূয়া। তোমাৰ নামটো? মমি তালুকদাৰ। তোমাৰ নামটো? জয়তৰা ৰায়। তোমাৰ নাম? নমস্কাৰ মোৰ নাম শ্ৰী ভায়লিনা ভূয়া। তোমাৰ নাম? অৰ্পিতা ডেকা। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ মোৰ নাম শ্ৰী দীপান তালুকদাৰ। আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ মোৰ নাম শ্ৰী স্নেহা ভূয়া। তোমাৰ নামটো? নমস্কাৰ মোৰ নাম শ্ৰী কৰবী ৰয়। তোমাৰ নামটো? নমস্কাৰ মোৰ নাম শ্ৰী শান্তি ডেকা। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ মোৰ নাম শ্ৰী কাকলি ভূয়া। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণমন ঠাকুৰীয়া। ঠিক আছে, এখেতসকলক দেখালোঁ। আৰু এটা বস্তু কয়, এখেতসকলৰ যিটো পৰিয়াল ঘৰৰ মাক দেউতাক তেখেতসকলক ধন্যবাদ জনাইছোঁ, কাৰণ এই অনুষ্ঠান কিছুমানে উৎসুকতা নেদেখুৱাই তাৰমানে এইবিলাক বস্তুত, কিছুমানে দেখুৱাইছে। এখেতক বহুত ধুনীয়া এটা অনুষ্ঠান কৰাৰ কাৰণে ঘৰৰ মাক দেউতাকে আহি পৰিছে, তেখেতসকলক ধন্যবাদ জনালোঁ। তোমালোকক ধন্যবাদ জনালোঁ, বহুত ধুনীয়া অনুষ্ঠান হৈছে আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। মুকুট ডাকা ধন্যবাদ জনালোঁ লাষ্টত শেষত।